জোনালী বৰা ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মই জোনালীয়ে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৱে শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। আজি হৈছে দেওবাৰ আৰু আমি থকাৰ নিচেই কাষতে থকা এখন নাৰ্চাৰীলৈ আৰু কিমাননো এনেকৈ ৰুমটোতে সোমাই থাকিম, সেইকাৰণে ভাবিলোঁ অলপ বাহিৰলৈ ফুৰিবলৈ ওলাই আহোঁ। যিসকলে এনেকৈ বাহিৰত ভাড়া লৈ আছে তেওঁলোকে নিশ্চয় গম পাব যে ৰুমৰ ভিতৰত সোমাই থাকি কেনেকুৱা আমনি লাগে। এয়া আপোনালোকে দেখিছে টাব, বিভিন্ন ধৰণৰ ইয়াতে টাব পোৱা যায়, হেংগিং হওক বা অন্য কিবা। বহুত দামৰো আছে আৰু কম দামীও আছে, কিন্তু যিবিলাক ভাল লাগে সেইবিলাক ল'ম বুলি যদি ভবা যায় আৰু যেতিয়া গম পায় যে প্ৰাইচটো বহুত বেছি, তেতিয়া আৰু থৈ আহিব লগা হয়, কাৰণ ইমান দাম দি আনিবলৈও হেৰি নহয়। আৰু নাৰ্চাৰীখন বহুতেই ডাঙৰ। যিসকলে নাৰ্চাৰীৰ লগত জড়িত বা এগ্ৰিকালচাৰত লগত জড়িত তেওঁলোকে জানে বহুতে ডাঙৰ আৰু ইয়াত বিভিন্ন ধৰণৰ ফল মূল ইত্যাদি, ফুল আদি, নাৰিকল, তামোল আদি কৰি বিভিন্ন ধৰণৰ ইয়াতে পোৱা যায়। আৰু ইয়াতে এওঁলোকে কেপচিকাম, ভোট জলকীয়া, নাৰ্জী ফুল আৰু বিভিন্ন ধৰণৰ এনেকৈ ডালিয়া কিবা কিবি বহুত বিধৰ ফুল এওঁলোকে এনেকৈ পুলি বনায়। আৰু যিবিলাক সৰু সৰু পুলি সেইবিলাকৰ দাম কম হয়, কিন্তু যিবিলাক ফুলিবলৈ আৰম্ভ কৰে সেইবিলাকৰ কিনিবলৈ গ'লে সেইবিলাকৰ দাম বহুত বেছি হয়। আৰু তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো। আজি হৈছে এটা অন্য দিন আৰু এতিয়া যাম জলকীয়া ছিঙিবলৈ। জলকীয়া ছিঙিব যোৱাৰ আগতে এটা কথা কওঁ আপোনালোকক। এই তুলসীজোপা যে গুটি লগাৰ পিছত মৰি গৈছিল, তাৰপিছত মই গুটিকেইটা ছিঙি দিলোঁ। দিয়াৰ পিছত লাহে লাহে গছজোপা এনেকুৱা ডাঙৰ হ'বলৈ ধৰিলে আৰু এতিয়া মাজে মাজে যিবিলাক গুটি লাগি থাকে সেইবিলাক মই এনেকৈয়ে ছিঙি দিওঁ। এনেকৈ ছিঙি দিবচোন আপোনালোকেও। গুটিবিলাক ছিঙি দিলে গছজোপাও ভাল হৈ থাকে আৰু জোপোহা হয় আৰু গছজোপা পটকৈ তাৰমানে নমৰে, বহুত দিন জীয়াই থাকে। এনেকৈ কৰি চাবচোন। এতিয়া জলকীয়াটো ছিঙি লওঁ আৰু জলকীয়া ছিঙিবৰ কাৰণে মগ লৈ আহিছোঁ। জলকীয়া পকিলে নাথাকে গছত, চৰাইয়ে গোটেই পকা জলকীয়াবিলাক খাই পেলায়। সেইকাৰণে আজি পকা কেঁচা গোটেই মেলি যিমান পাৰোঁ ছিঙিম আৰু চাওঁ কিমানখিনি ছিঙিব পাৰোঁ। মোৰ লগতে মোৰ লগৰী বেটাও আহিছে, সিও বোলে জলকীয়া ছিঙিব। কি কৰি আছে? মই জলকীয়াটো ছিঙিম দে। জলকীয়া ছিঙিবা? ছিঙাচোন এটা। এইটো অঁ, ছিঙা। ঐ চাওঁ। অঁ, থৈ দিয়া, মগত থৈ দিয়া। অঁ, আৰু এটা লাগি আছে, এইটো চা।
Mana mana dia. Wah, wah. কিমান হ'ল ধৰা নাৰ্চাৰীৰ পৰা অহা প্ৰায় 10 দিনমানৰ পিছত কৰিছোঁ এই ৰেকৰ্ডিংটো ইয়াত ডালিয়া ফুল ষ্ট্ৰবেৰী আৰু ইনডোৰ প্লাণ্ট আনিছোঁ কেইটামান তাৰপিছত এইকেইটা ইনডোৰ প্লাণ্ট আৰু এইটো কিচেন থামা আৰু এইটো কাগজ ফুল এনেকৈ আৰু এইকেইটা হৈছে নাৰ্জী ফুল মেৰিগোল্ড আৰু এইটো অৰ্নামেণ্টেল নেমু সৰু সৰু বহুত কেইটা লাগি আছে কিন্তু মোবাইলেদি ধৰিব পৰা হোৱা নাই আৰু এইফালে বনাইছোঁ এয়া পায়স গৰম হৈ আছে অলপ সময় ঠাণ্ডা হ'ব কাৰণে ঢাকি দিম এতিয়া আৰু তাৰপিছত খাম আমি চাহ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিব আৰু কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব অন্য এটা ভিডিঅ' লৈ আপোনালোকক পুনৰ লগ পাম তেতিয়াহ'লে আজিলৈ আহোঁ বাই বাই